হাই বন্ধুসকল, আপোনালোকে কেনেকৈ আছে? আশা কৰিছোঁ ভালে আছে। আপুনি চাই আছে আছামিজ ইউটিউব। মই শাহজাহান আহমেদ আছোঁ আপোনাৰ লগত। হাই বন্ধুসকল, আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনাক মই শিকাম যে আপুনি আপোনাৰ মোবাইলটো কেনেকৈ ৰিছেট ফেক্টৰী ছেটিংটো কৰিব। হয় বন্ধুসকল, যদি আপুনি আমাৰ এই চেনেলৰ নতুন দৰ্শক, তেতিয়াহ'লে আপুনি দেখা পাইছে ভিডিঅ'টোৰ তলত থকা এই ছাবস্ক্ৰাইবটোত ক্লিক কৰি আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো এনেকুৱা ভিডিঅ' মই আপলোড কৰি থাকোঁ। মই যেতিয়া পুনৰ ভিডিঅ' দিম তেতিয়া আপুনি এই ভিডিঅ'বিলাক আপুনি সকলোতকৈ আগত চাব পাৰিব। লগতে দেখা পাব আপুনি এটা বেল আইকন, সেইটো ক্লিক কৰি ৰাখিব। তো বন্ধুসকল, যিসকল দৰ্শকে আমাৰ এই আছামিজ ইউটিউব চেনেলৰ জৰিয়তে বিভিন্ন ধৰণৰ টিপছবিলাক পাই আছে, তেওঁলোকক আজি জনাওঁ যে এই টিপছটোৰ জৰিয়তে আপোনালোকক আজি শিকাম যে আপুনি আপোনাৰ এণ্ড্ৰইড মোবাইলৰ কেনেকৈ ৰিছেট ফেক্টৰী ডাটা ছেটিং কৰিব। হয় বন্ধুসকল, এই ৰিছেট ফেক্টৰী ডাটাটো কিয় কৰিব আপুনি, সেইটোৰ বিষয়ে আপুনি আগত কেইটামান কথা জানি লওক। হয় বন্ধুসকল, যদি আপোনালোকে কোনোবাই ছেকেণ্ড হেণ্ড মোবাইল কিনিছে, তেতিয়াহ'লে সেই মোবাইলটো বেলেগে ইউজ কৰা, জিমেইল থকা, ইণ্টাৰনেট চলোৱা যিবিলাক কল ৰেকৰ্ড বিভিন্ন ইত্যাদি আছিলে, সেইবিলাক এই মোবাইলটোত ৰেকৰ্ডিং হৈ আছে। সেই গতিকে আপুনি যদি এই ৰিছেট ফেক্টৰী ছেটিংটো কৰি লয়, তেতিয়াহ'লে আপোনাৰ মোবাইলত সেইবিলাক আৰু নাথাকিব। পুনৰাই আপুনি যেতিয়া আপোনাৰ জিমেইল আইডিটো চাইন ইন কৰিব, তেতিয়া আপোনাৰ যেনেকৈ নতুন মোবাইল কিনি আনিলে থাকে, নতুন মোবাইলৰ নিচিনা হৈ থাকিব। আৰু যদি কোনোবা বন্ধু আপোনালোকৰ মোবাইলটো চলতে পুৰণা হৈ গৈছে, আপোনাৰ মেমৰি ফুল, হয়তো মেমৰি ফুলৰ পৰা ৰক্ষা পোৱাৰ বিভিন্ন ধৰণৰ ছেটিংছ আছে, সেইবিলাকৰ পদ্ধতিতে যদি আপুনি মেমৰি খালী কৰিব পৰা নাই, তেতিয়াহ'লে আপুনিও এই ৰিছেট ফেক্টৰী ছেটিংটো কৰি ল'ব পাৰে। এই ৰিছেট ছেটিংটো কৰাৰ পিছত আপোনাৰ মোবাইলত থকা সকলো এপ্লিকেশ্যন আৰু সকলো বস্তু গুচি যাব, অৰ্থাৎ মুছি যাব। আপোনাৰ মোবাইলটো হৈ যাব যেনেকৈ আপুনি নতুন মোবাইল দোকানৰ পৰা কিনি আনিলে যি ছেটিংছটো থাকে, ঠিক তেনেকুৱা। হয় বন্ধু, আপুনি বুজি পাইছে যে ৰিছেট ফেক্টৰী ছেটিংটো কৰিলে কি হ'ব। বেছি পলম নকৰি বলক আমি আৰম্ভ কৰোঁ বা চাওঁ কি এই ছেটিং কেনেকৈ কৰিব লাগে। আপুনি প্ৰথমে আপোনাৰ মোবাইলটোৰ ছেটিঙত ক্লিক কৰিব। এইটো ছেটিংছ, আপুনি ইয়াতে ক্লিক কৰক। ইয়াৰ পিছত আপুনি স্ক্ৰল কৰি তলত আহক। তলত আহিলে আপুনি এইটো এইবাৰ দেখিছে বেকআপ এণ্ড ৰিছেট, আপুনি এবাৰ ইয়াতে ক্লিক কৰিব। তাৰপিছত আপুনি এইবাৰ আহক, একদম তলত দেখা পাইছে, তাৰ আগতে জানি লওক যে এইটো আপোনাৰ বেকআপ মাই ডাটা অন। আপুনি অফ কৰি ল'লে আপোনাৰ এনেকৈ অফ কৰিব পাৰিব, তেতিয়াহ'লে আপোনাৰ আগৰ ডাটাবিলাক নাহিব। আৰু যদি অন কৰি ৰাখে, পিছত আপোনাৰ ডাটাবিলাক বেকআপ দিব। আৰু ইয়াত দেখিছে অট'মেটিক ৰেষ্ট'ৰ, আপুনি এইটো অট'মেটিক ৰেষ্ট'ৰ যদি অন কৰি ৰাখে, তেতিয়াহ'লে আপোনাৰ পুনৰ বেকআপৰ যিটো আছিলে সেইটো অট'মেটিক ৰেষ্ট'ৰ দিব। মানে যিবিলাক এপ্লিকেশ্যন আপুনি আপোনাৰ মোবাইলৰ পৰা ৰেষ্ট'ৰ ফেক্টৰী মাৰাৰ পিছত সকলো ডাটা গুচি গ'ল, সেইবিলাক পুনৰ যেতিয়া এপ্লিকেশ্যনটো আপুনি ইনষ্টল কৰিব, তেতিয়া আপুনি ইয়াত বেকআপ আপোনাক দিব। তেতিয়া আপুনি বেকআপটো নল'ব, তেতিয়া আপোনাৰ ইচ্ছা আপুনি ল'ব পাৰে, তেতিয়াহ'লে আপুনি ইচ্ছা অনুযায়ী কৰিব পাৰিব। মই এইটো এনেকৈ অন ৰাখিলোঁ। এতিয়া আপুনি তলত দেখিছে ফেক্টৰী ডাটা ৰিছেট,
আপুনি এবাৰ ইয়াতে ক্লিক কৰক। ইয়াত ক্লিক কৰাৰ পিছত আপুনি দেখিছে একদম তলত ৰিছেট ফোন, এবাৰ আপুনি ইয়াতে ক্লিক কৰক। তাৰপিছত আপোনাৰ এনেকুৱা মোবাইলৰ মোৰটো লক আহিছে, লকটো আপুনি খুলি দিব, থাকিলে নাথাকিলে নাহিব। এতিয়া আপুনি দেখিছে এৰাজ এভৰিথিং, আপুনি এবাৰ ইয়াতে ক্লিক কৰি দিব, আপোনাৰ মোবাইলটো ৰেষ্ট'ৰ আৰম্ভ হৈ যাব। এই মোবাইল ৰেষ্ট'ৰ আৰম্ভ হৈ যাব মানে আপুনি আকৌ বেক কৰিব নোৱাৰিব। তেতিয়াহ'লে বন্ধু আপোনাক মই কৰি দেখুৱাব নোৱাৰিলোঁ, কিয়নো এই মোবাইলটো যদি এতিয়া মই ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে মোৰ মোবাইলটো ৰেষ্ট'ৰ ফেক্টৰী আৰম্ভ হৈ যাব, এই ভিডিঅ'টো মই ৰাখিব নোৱাৰিম। তো বন্ধুসকল, আপোনাৰ ইচ্ছা অনুযায়ী আপোনাৰ প্ৰয়োজন সাপেক্ষে আপুনি আপোনাৰ মোবাইলটো ৰিছেট ফেক্টৰী ছেটিং কৰিব পাৰিব, আপুনি আজি শিকিলে। তো বন্ধুসকল, আপুনি যদি ভিডিঅ'টো চাই কেনে কিবা শিকিব পাৰিছে বা আপোনাৰ ভাল লাগিছে, আপুনি জানিব পাৰিছে, তেতিয়াহ'লে অৱশ্যই আপুনি ভিডিঅ'টোক এটা লাইক কৰক, এটা শ্বেয়াৰ কৰক। তেতিয়ালৈকে আপোনাক বাই বাই, পুনৰ লগ পাম, পুনৰ